বোকা লাগিব বোকা हेलो बंधुসকল वेलकम टू माय चैनल भुवनज्योति तालुकदार। तो बंधुসকল আজি ভিডিওটো অকণমান খাস হ'ব কাৰণ কিয়নো আজি ভিডিওটো হৈছে অতীত স্মৃতি ৰোমন্থন কৰিবলৈ। আজি এইটো মোৰ খুৰা ল'ৰা হয় মিণ্টু তালুকদাৰ। তো বন্ধুসকল ইও আজি মোৰ লগত ভিডিও কৰিবলৈ আহিছে। তো বন্ধুসকল আজি আমি এনেকুৱা এটা কাম কৰিম যিটো কাম হয়তো আপোনালোকে সৰুতে কৰিছিল আৰু এতিয়াও কৰে, কিন্তু আমি বহুত বছৰৰ পৰা সেই কামটো কৰা নাই আৰু আজি সেই কামটো কৰিম বুলি ভাবিলোঁ। আৰু সেই কামটো হৈছে আপোনালোকে হয়তো সৰুতে নদী পাৰ হৈছিলে বা এতিয়াও পাৰ হয়, কিন্তু মই সৰুতে নদী পাৰ হৈছিলোঁ, কিন্তু দেউতাহঁতৰ লগত পাৰ হৈছিলোঁ, মামাহঁতৰ লগত পাৰ হৈছিলোঁ। যেতিয়া সৰু আছিলোঁ তেতিয়া মামাহঁতে আমাক কান্ধত তুলি লৈ নদীটো পাৰ কৰাইছিলে। ঠিক তেনেকৈ আজি আমি পাৰ হ'ম অকলশৰীয়াকৈ। তো আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এটা বস্তু কি কৰিব জানা, এইটো বেল আইকনটো বজাই দিব, বেল আইকনটো বজাই দিব। ঠিক আছে? তো ঠিক আছে তেতিয়াহ'লে বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগত আপোনালোকক মই দেখুৱাম এতিয়া আমি বৰ্তমান আছোঁ নদীৰ একেবাৰে ওচৰত। এই চাওক বৰ্তমান আমি এনেকৈ যাব লাগিব এতিয়া। আৰু এইফালে মোৰ লগৰ ল'ৰাজনে আহিছে, তেওঁ ভ্লগ কৰিছে, তেওঁ ভ্লগ কৰি আছে বৰ্তমান নদীৰ, তেওঁ আমাৰ লগতে নদী পাৰ হ'ব। ঠিক আছে তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঐ দৌৰা হা। তো বন্ধুসকল আমি এইফালে গৈ আছোঁ, চাওক কিমান ঘন জংঘল, জংঘলৰ মাজে মাজে আমি আজি গৈ আছোঁ নদীটো পাৰ হ'বলৈ। কাৰণ নদী সদায় জংঘলৰ হেৰিতে থাকে, বাঘ ওলাব পাৰে, বাঘ ওলাব পাৰে। ইয়াতে কোনো বাঘ নোলায় দেই, ইয়াতে বাঘ নোলায়। আৰু সৌফালে চাওক, সৌফালে আমাৰ লগৰ ল'ৰাবোৰ আহি আছে। আমি বৰ্তমান 3জন আছোঁ। আজি আমি মোক ক'লে যে গামোচা চামোচা লৈ লওঁ, কিন্তু মই কৈছোঁ মোক গামোচা দৰকাৰ নাই, মই ডাইৰেক্ট নামি যাম। মই যিটো ডাউজিঙৰ ভিডিঅ' বনাইছিলোঁ মই ডাইৰেক্ট এনেকৈ কাপোৰেৰে নদীত নামি গৈছোঁ। ঠিক আছে ব'লা বন্ধুসকল তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি চাওক বন্ধুসকল নদী পাম আৰু এতিয়া। এই চাওক বন্ধুসকল নদীটো বৰ্তমান আহি পালোঁ। ইয়াতে বন্ধুসকল 3টা নদী এটা লগ হৈ আছে, ননাই, নাইকা আৰু হুদুমা। এই 3টা নদী লগ হৈ এটা নদী হৈ আছে। ননাই নদীৰ চাপৰিতে এনেকুৱা এটা গান আছে, ননাই নদীৰ চাপৰিতে বুলি গান আছে। আৰু এইটোৱে হ'ল ননাই নদী। আৰু আমি এই নদীটো আজি কিমান আছে নাজানো, কিন্তু আমি পাৰ হ'বলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণ ভিডিঅ' আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। যদি ভাল লাগে লাইক কৰিব। অ'কে ঠিক আছে বলক তেতিয়াহ'লে আমি এতিয়া এনেকৈ ডাইৰেক্ট ঘাটলৈ, এইটো ঘাট চাওক, ডাইৰেক্ট ঘাটলৈ নামি যাম আৰু অন কেমেৰা আপোনালোকক দেখুৱাম। আমি কেনেকৈ নদীটো পাৰ হৈ যাম আপোনাক অন কেমেৰা দেখুৱাম। ঠিক আছে তেতিয়াহ'লে বন্ধুসকল বলক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। তো বন্ধুসকল নদীটো পাৰ হোৱাৰ আগতে আমি অকণমান এই চাৰিওকাষটো দেখুৱাবলৈ ওলাইছোঁ। চাওক ইমান ধুনীয়া পিকনিক প্লেচ হয় এইটো, ইয়াতে মানুহে পিকনিক খাবলৈ আহিব পাৰে। আৰু আপোনালোকে গছ গছনিবোৰ চাওক ইমান সুন্দৰকৈ আছে চাওক। আৰু ইয়াতে বিভিন্ন ধৰণৰ ফুল, বনৰীয়া ফুলবোৰ দেখা পোৱা যায়। আৰু আমি আপোনালোকক দেখুৱাই থাকিম কি কি পোৱা যায় ইয়াতে। চাওক ইয়াতে এটা বনৰীয়া ফুল দেখিছোঁ, কি সুন্দৰ চাওকচোন ফুলটো। আপোনালোকে ওচৰৰ পৰা চাব পাৰে, খুব ধুনীয়া লাগিছে ফুলটো। এই চাওক এনেকুৱা ফুল চাগে আপোনালোকে আগতে দেখা নাই, এইটো বনৰীয়া ফুল হয়, এইটো জংঘলতে পোৱা যায়। এই ফুলটো জংঘলতে পোৱা যায়। ৱাও ইমান ধুনীয়া ন ফুলকেইটা। মোৰ ভাইটিজনে বৰ্তমান ফুলটোতে চুমা খাইছে। চাওক ফুলটোতে চুমা খাই আছে। ইমান প্ৰকৃতি, ইমান মৰম, প্ৰকৃতিক খুব ভাল পায় মোৰ খুৰা ল'ৰাজনে মিণ্টু তালুকদাৰ। ধন্যবাদ, তুমি প্ৰকৃতিক ভাল পোৱা। আৰু আমিও বিচাৰোঁ সকলোৱে যেন দিছ মাই হাৰ্ট য়েছ। আৰু আমিও বিচাৰোঁ সকলোৱে যেন প্ৰকৃতিক খুব ভাল পায়। কাৰণ কিয় মানুহ জীয়াই থাকিবলৈ প্ৰকৃতিৰ খুবেই প্ৰয়োজন, প্ৰকৃতি ভালে থকাটো খুবেই প্ৰয়োজন। গতিকে আমি গছ গছনি সদায় বচাব লাগিব, আমি গছ গছনি। তো বন্ধুসকল আমি জানো যে প্ৰকৃতি আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট বস্তু হয়। তো আমি সকলোৱে গছ গছনি ৰোৱাটো অতি বাধ্যতামূলক। কাৰণ কিয় কাৰণে আমি যদি এডাল গছ কাটোঁ আমি 10ডাল গছ ৰুব লাগে, হয় নহয়? আমি যদি এডাল গছ কাটোঁ আমি 10ডাল গছ ৰুব লাগে। কাটাটো কাটিব পাৰোঁ, কিন্তু ৰুবৰ কাৰণে হ'লে কাৰো ক্ষমতা নাই। গতিকে বন্ধুসকল আপোনালোকে গছ গছনি নাকাটিব, পৰাপক্ষত লাগি নাকাটিব। কাৰণ কিহৰ কাৰণে গছ গছনিৰ পৰা আমি
আমি মানুহ জীয়াই আছোঁ গছ গছনিৰ পৰা। তো বন্ধুসকল, আৰু আজিকালি আপোনালোকে নিশ্চয় জানে যে কলেজত এডমিশ্যন ল'বলৈ হ'লেও গছ গছনি ৰুই থকা ফটো দিব লাগে। তাৰমানে চাওক, ইমান ইম্পৰ্টেণ্ট, কলেজলৈকে মানে গুচি গৈছে গছ গছনি। গতিকে আপোনালোকে গছ গছনি ৰুব, প্ৰকৃতিক খুব ভাল পাব। আৰু মইতো খুব হেপ্পী, মই প্ৰায় ভিডিঅ' মই প্ৰায় জংঘলতে কৰিব বিচাৰোঁ। আৰু মোৰ যিমানবোৰ ভিডিঅ' আছে চাব আপোনালোকে, সদায় নদী দেখা পাব, জংঘল দেখা পাব, গছ গছনি দেখা পাব। কাৰণ কিয় মই ভাল পাওঁ। তো আজিও সেইকাৰণে নদীতে আহিলোঁ, নদীটো পাৰ হ'ম বুলি আহিলোঁ। প্ৰকৃতিৰ লগত মিলি খুব ভাল পাওঁ আমি। গতিকে আহকচোন, আৰু এডাল গছ বহুত দিনৰ মূৰত দেখিছোঁ, সেই গছডাল চাওঁ। আৰু আমাৰ আইতা ককাহঁতে কোৱা মতে সেই গছডাল যেতিয়া আপোনাৰ লক্ষ্মণৰ তীৰ লাগিছিলে, তেতিয়া হনুমানে সেই গছডাল আনা বুলি কৈছিলে। হিমালয় পাহাৰত আছিলে দেই। এই চাওক, এই চুই দিয়াৰ লগে লগে নুমাই যাব। এই চাওক, নুমাই গৈছে। তো বন্ধুসকল, আপোনালোকে দেখিছে, এইটো হ'ল লাজুকী লতা। এইটো চুই দিয়াৰ লগে লগে নুমাই যাব। এই চাওক, এই চুই দিছোঁ, নুমাই গৈছে। তো আপোনালোকে জানি থওক, আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে এইটো জনাটো খুবেই প্ৰয়োজনীয়। এইটো হ'ল লাজুকী লতা। ঠিক আছে, আৰু অকণমান কৰি চাইছোঁ, চাওক, এইফালেও আছে অকণমান। তো বন্ধুসকল, এনেকুৱা সৰু সৰু বস্তুবোৰ আমি আজিকালি যিবোৰ উঠি অহা ল'ৰা ছোৱালী, আমি সকলোবোৰক দেখাই দিব লাগে। কাৰণ কিহৰ কাৰণে আজিকালি ল'ৰা ছোৱালীবোৰে বহুত বস্তু নাজানে, প্ৰকৃতিৰ বিষয়ে বহুতখিনি বস্তু নাজানে। গতিকে আমি সেইখিনি দেখাই দিব লাগে। আৰু চাওক, জংঘলৰ মাজত বগৰী গছ, ইমান ধুনীয়াকৈ বগৰী গছ আছে। চাওক, এয়া চাওক, বগৰী গছ আছে। এই চাওক, জংঘলৰ মাজত, ইমান অট্টালিকা জংঘলৰ মাজত বগৰী গছ। তো ভাল লাগে, কাৰণ কিয় ভালদৰে বিচাৰিবলৈ গ'লে জংঘলৰ মাজত বহুত ধৰণৰ গছ পোৱা যায়। কাৰণ মানুহৰ পৰা অতি আঁতৰত আছে, টাউনৰ পৰা আমি বহুত দূৰত আহিছোঁ বৰ্তমান। তো সেইকাৰণে মানে দেখুৱালোঁ আপোনালোকক এইডাল বগৰী গছ। আৰু বৰ্তমান বগৰী লগাৰ দিন নহয়, সেইকাৰণে বগৰী লগা নাই। কিন্তু বগৰী লাগিলে নিশ্চয় আমি বগৰী ফুলিছে। চাওক, এতিয়া বগৰী লাগিব। মই অলপ ওচৰলৈ যাই চেষ্টা কৰিম। চাওক, এই চাওক, বগৰী বৰ্তমান ফুলিছে। এই চাওক, কি ধুনীয়াকৈ ফুল মেলিছে। খুব হেপ্পী, কাৰণ তেওঁলোকে অকণমান, মই গছডালৰ কথা কৈছোঁ দেই, দূৰত আহি কি ধুনীয়াকৈ আছে গছডাল, খুব মুক্ত বনাই আছে। কোনো মানুহে অসুবিধা দিয়া নাই, কোনো জীৱ জন্তুৱে অসুবিধা দিয়া নাই, কোনো পশু পক্ষীয়ে অসুবিধা দিয়া নাই। ঠিক তেনেকৈ আমিও এওঁলোকক অসুবিধা দিব নালাগে। নিজৰ ইচ্ছামতে ডাঙৰ হ'ব, নিজৰ ইচ্ছামতে সৰিব, ফুলিব। ঠিক আছে, তেতিয়াহ'লে বলক আৰু অকণমান আগুৱাই যাওঁ। তো বন্ধুসকল, মই বৰ্তমান আহি এনেকুৱা এডাল গছ পালোঁ। মই আপোনালোকক সেই গছডালৰ বিষয়ে এতিয়া জনাম। আৰু সেই গছডাল হৈছে এইডাল। চাওক, এই গছডাল আপোনালোকে কেতিয়াবা দেখিছেনে? এই গছডাল বহুত মাত্ৰ মানে ঔষধি গছ হয়। এই গছডালৰ কি কাম আপোনালোকে জানেনে? আপোনালোকৰ ওচৰত নিশ্চয় গৰু আছে, বা আপোনাৰ ঘৰত যদি গৰু আছে, যেতিয়া নেকি গৰু কান্ধত যেতিয়া হাল লৈ গৰু ওলাই যায়, তেতিয়া সেই কান্ধত মানে গৰুটোৰ ঘাঁ হয়, মানে কষ্ট পাই গৰুটোৰ ঘাঁ হয়। আৰু সেই ঘাঁটো ভাল কৰিবলৈ একমাত্ৰ ঔষধি গছ হ'ল এইডাল। আপোনালোকে ভালকৈ চাই লওক, এইডাল চাওক, এইডাল গছ হ'ল একমাত্ৰ ঔষধি গছ। এই গছডালৰ পাতটো হেৰি কৰি দিব লাগে, মানে এনেকৈ পিচি আপোনাৰ সেই ঘাঁটোত লগাই দিব লাগে। আপোনাৰ 2 দিনত সেই ঘাঁ সুকলমে গৰুটোৱে 2 দিনত সেই ঘাঁটো ভাল হৈ যায়। গতিকে আপোনালোকে এই পাতটো যদি দেখে কেতিয়াবা, নিশ্চয় এই পাতৰ উপকাৰিতাৰ বিষয়ে নিশ্চয় কিতাপত পাব। আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছে, আৰু এই পাতটো চাওক কেনেকৈ ইমান বেলেগ ধৰণৰ বিচা এটা মই দেখিছোঁ ইয়াতে। চাওক, আপোনালোকক মই দেখুৱাম। তো আপোনালোকে চাওক, বিচাটো কেনেকুৱা ধৰণৰ বিচা। মই একদম অকণমান ওচৰলৈ যাব চেষ্টা কৰিছোঁ। এইটো খুব ডেঞ্জাৰাছ হয়, বিচাটো খুব মানে ভয়ানক হয়। এবাৰ যদি গাত লাগে, এইটো আৰু আপোনাৰ কাৰণ নাই আৰু। এই চাওক বিচাটো। তো বন্ধুসকল, মই বৰ্তমান গছটোৰ নামটো আপোনালোকক কৈ দিওঁ। এই গছটোৰ নাম হ'ল আকন গছ, হয়নে? আকন গছ ন? আকন গছ। এইটো খুব উপকাৰী গছ। আৰু এনেকুৱা গছ, ঔষধি গছবোৰ মাত্ৰ আপোনালোকে জংঘলতে পাব। জংঘলতে, গাটো ইমান ভাল নহয়, তথাপিও ব্লগ কৰিছোঁ আপোনালোকৰ কাৰণে। এনেকুৱা গছবোৰ আপোনালোকে নিশ্চয় জংঘলতে পাব। আৰু চাওক, মই আপোনালোকক এটা বস্তু দেখুৱাম। মোৰ পিছফালে যিডাল গছ আছে মোৰ পিছফালে চাওক, এই গছডাল যদি টাউনত থাকিল হয়, তেতিয়াহ'লে মানুহে ইয়াক কাটি চিঙি ঘৰ বনালে হয়।
আৰু আজি বৰ্তমান এইডাল গছ গাঁৱত আছে কাৰণে জংঘলৰ মাজত আছে কাৰণে গছডালে ইমান ধুনীয়াকৈ ফ্ৰীলি থাকিব পাৰিছে বতাহ বলি আছে চাওক ইমান ধুনীয়াকৈ সুন্দৰকৈ তেওঁলোকে নাচি বাগি ঘূৰি ফুৰি আছে কাৰণ সেইকাৰণে গাঁৱৰ পৰিৱেশ সকলোতকৈ ধুনীয়া তো ময়ো গাঁৱৰ পৰাই জন্ম লৈছোঁ গতিকে মই গাঁওখন খুব ভাল পাওঁ আৰু মোৰ নিজৰ গাঁও এখন টোকনকটা গাঁও হয় এইখন ইয়াতে আপোনালোকে আহিব পাৰিব খুব সুন্দৰ আৰু মনোমোহা বলক তেতিয়াহ'লে আমি বৰ্তমান যিটোৰ কাৰণে আহিছিলোঁ নদীটো পাৰ হ'বলৈ আৰু আমি বৰ্তমান নদীটো পাৰ হ'ব গৈ আছোঁ আৰু নদীৰ পিছফালেও আমি কিবা কিবি দেখা পাম আপোনালোক অন কেমেৰা আমি দেখাই থাকিম ঠিক আছে বলক তেতিয়াহ'লে তো বন্ধুসকল পোনপ্ৰথমে আমাৰ বৰ্তমান খুৰা ল'ৰাজন তেখেতে নদীত নামিলে আৰু আমি এতিয়া বৰ্তমান তেখেতৰ পিছে পিছে গৈ থাকিম অন কেমেৰা দেখাম আপোনালোকে চাই থাকিব আৰু অকণমান লুকটো চাই লওক ইমান ধুনীয়া প্ৰকৃতি ৱাও এইফালে চাওক ইমান ধুনীয়া লাগিছে নদীটো আপোনালোকে চাওক এবাৰ তো বৰ্তমান আমিও গৈ আছোঁ পিছে পিছে ৰ'বা মই গৈ আছোঁ ৰ'বা আহা তুমিও আহা আমাৰ এখেতো হৈছে কি নাম আছিলে বিল্লা ভাই আপোনালোকে এখেতৰ চেনেলটো চাব খুব ভাল ভিডিঅ' বনায় খুব ধুনীয়া প্ৰাকৃতিক ভিডিঅ'বিলাক বনায় বিল্লা ভাই বুলি আপুনি চাৰ্চ কৰিব আৰু আপুনি ভিডিঅ'বোৰ চাব স্কিপ লাইক কমেণ্ট কৰিব ঠিক আছে ব'লা বিল্লা ভাই ব'লা তো বন্ধুসকল ব'লক প্ৰথমতে আমি নদীত নামি যাওঁ মোক চাওক মই কাপোৰ চেঞ্জ নকৰোঁ মই তেনেকৈ নামি যাওঁ তো বন্ধুসকল প্ৰথম নদীত খোজ দিলোঁ বহুত বছৰৰ মূৰত আহিছোঁ নদীত এনেকৈ ভাল লাগিছে চাওক বহুত বছৰৰ মূৰত নদীত আহিছোঁ পানী চাওক গাটো ইমান ভাল নহয় তথাপিও আপোনালোকৰ কাৰণে আহিছোঁ বৰ্তমান নদীত এই চাওক কিমান ধুনীয়া ভাল লাগিছে একচুৱেলি মোৰ নদীত আহিবলৈ খুব ভয় লাগে কাৰণ কিয় সৰুতে আহিছিলোঁ এতিয়া আপোনালোকৰ কাৰণে আহিলোঁ নদীটো পাৰ হ'বলৈ চেষ্টা কৰোঁ পানীটো চাওক বন্ধুসকল ইমান ধুনীয়া পানী অ কি দ আছে নেকি কি আছে তাতে এই কিবা এটা থকা বুলি ক'লি কি আছে ন ভয় নকৰোঁ এইফালে যাবলৈ চেষ্টা কৰোঁ বলকচোন বন্ধুসকল সেইফালে খুব দ আছে বোলে এই তেওঁ বৰ্তমান কৈ আছে এইফালে খুব দ আছে আমি সেইফালে যাম বৰ্তমান অঁ কি হয় তো বন্ধুসকল কিবা এটা বস্তু দেখিছে মোৰ লগৰ ল'ৰাজনে কি দেখিছে আমিও চাবলৈ চেষ্টা কৰোঁ এই চাবি দে পটককৈ হাত নিদিবা গাছৰ মূৰা নালাগে এইবিলাক দৰকাৰ নাই এইবিলাক দেখিছে গছৰ মূৰা মই আকৌ কিবা অজগৰ সাপ বুলিয়ে ভাবিছিলোঁ এইটো ঠিক নাই কোনো অজগৰ সাপ হোৱা কোনো ডাঙৰ ঠাণ্ডা বন্ধুসকল এইফালে লুকটো আপোনালোকে চাব পাৰে ইমান ধুনীয়া ৱাও এই মজা লাগিছে দেই লুকটো এই গ'লো তো বন্ধুসকল এবাৰ মই এতিয়া বালিত মোৰ ভৰিখন সোমাই গ'ল ভাগ্য ভাল মই নপৰিলোঁ এই বালিত এনেকৈ সোমাই গৈছিলে ভৰিখন তো একো নাই বাৰু ছেফ হৈ গ'লোঁ বলক আৰু আমি বৰ্তমান নদীটো পাৰ হ'লে আমি গম পাম যে আমাৰ ভিডিঅ'টো বনোৱা সফল হ'ল ঠিক আছে আহি আছোঁ আমি আৰু বেছি দূৰ নাই নদী পাৰলৈকে অকণমান দূৰ আছে আৰু এই নদীটো পাৰ হোৱাৰ পিছত আমি আমাৰ ভিডিঅ' বনোৱাটো আমাৰ সফল হ'ব কাৰণ সৰুতে এই নদীখনে আমি পাৰ হৈছিলোঁ দেউতাহঁতৰ কোলাত মামাহঁতৰ কোলাত উঠি কোচত উঠি পাৰ হৈছিলোঁ আৰু আজি এনেকৈ পাৰ হৈছোঁ অকলে আহিব নোৱাৰিলোঁ হয় কাৰণ মোৰ অকলে আহিবলৈ ভয় লাগে নদী পাৰ হ'বলৈ তো লগৰ খুৰা ল'ৰাৰ লগত বা লগৰ বন্ধুৰ লগত আহিলোঁ তো ঐ ঘাণ্টিতে কি কৰিলে
আছে ন কৈ আছে নদীত গা ধোৱা ইণ্টাৰেষ্টে বেলেগ তো এয়া আৰু বেছি দূৰ নাই আমি নদীটো পাৰ হ'ম চাওক এয়া কিমান ডাঙৰ নদীটো আমি বৰ্তমান আমি পাৰ হৈ আহিলোঁ বৰ্তমান নদীটো পাৰ হ'লোঁ এয়া প্ৰথম খোজ এইটো চাওক আমি বৰ্তমান ঘৰৰ পৰা আমি যিটো কথা ভাবি আহিছিলোঁ আমি সেইটো আমি ছাকচেছ হ'লোঁ আমি নদীটো পাৰ হ'লোঁ বহুত বছৰৰ মূৰত আমি নদীটো পাৰ হৈছোঁ এই কি এইবিলাক বোকা ক'ত বোকা এই চাওক বোকা লাগিব বোকা একো নাই আমি বোকা পানী খচি আমি ডাঙৰ হোৱা ল'ৰা হয়নে আমি বোকা পানী খচি আমি ডাঙৰ হোৱা ল'ৰা গতিকে এই চাওক এই চাওক বোকা ঘূৰিছে চাওক ৱা বঢ়িয়া আৰু মাটিৰ মানুহ ভাই আমি মাটিৰ মানুহ আমি মাটিত মিলিব লাগিব তো চাওক ভৰিখন কেনেকৈ সোমাই গৈছে চাওক আমি সেইটো পাৰৰ পৰা এইটো পাৰ আহিলোঁ বেছি ইমান প্ৰব্লেম নহ'ল কাৰণ নদীত ইমান পানীও নাই আৰু পানী থাকিলেও আমি এক বুক পানী থাকিলেও আমি আজি নদীটো পাৰ হ'লোঁ হয় পাৰ হ'ম বুলি আহিছোঁ পাৰ হ'লোঁ হয় ঠিক আছে বন্ধুসকল আৰু অকণমান বলক আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু অকণমান আছে এইখিনি আপোনাক ক্লিপবোৰ দেখাই আমি ভিডিঅ'টো শেষ কৰিম ঠিক আছে বন্ধুসকল তো বন্ধুসকল নদীৰ কাষৰ পানী চাওক এনেকৈ সৰুতে ল'ৰা ধেমালি কৰি খেলি ফুৰিছিলোঁ এতিয়া ডাঙৰ হ'লোঁ এইবোৰ নাপাওঁগৈ তো বন্ধুসকল এই বস্তুটো কি আপোনালোকে নিশ্চয় গম পাইছে এই বস্তুটো হ'ল কহুৱা মন মোৰ অশান্ত মন কহুৱা বন মোৰ অশান্ত মন হয়নে চাওক বন্ধুসকল কহুৱা বন আপোনালোকে নিশ্চয় এইবোৰ এনেকৈ পোৱা যায় আপোনালোকে ধাৰ আছে দেই ধাৰ আছে ন তো ডাইৰেক্ট আপোনালোকে এনেকৈ হাতেৰে চুই নিদিব মানে বনটো ধাৰ আছে তো আপোনালোকে নিশ্চয় যদি ভিডিঅ'টো চাইছে এই কথাটো মন কৰিব বনটো ডাইৰেক্ট এনেকৈ চুই নিদিব খুব ধাৰ আছে ইয়াতে মোক হাতখন কাটা নাই তেনেকৈ নাকাটে হ'লেও মানে ধাৰ থাকিলে গম পায় বস্তুটো কেনেকুৱা হয় ঠিক আছে বলক অকণমান আগত যাওঁ আৰু আমি ভিডিঅ'টো আমি আৰু বেছি দেৰি নকৰোঁ আমি ইয়াৰ পৰা যাব লাগিব অলৰেডি চাওক বেলি ডুবি গ'ল তো আমি বৰ্তমান ঘৰমুখী যাত্ৰা কৰোঁ সোমাই যাব এই ভৰি খেলা কেনেকৈ হয় এই সোমাই গ'লো চাওক পানী গৈ থাকোঁ আমি ঘাটটো পাহৰিলোঁ কোনটো ঘাটত আহিছিলোঁ অন কেমেৰা নদী পাৰ হ'লোঁ অন কেমেৰা সকলো বস্তু দেখুৱালোঁ আৰু আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব বজাই দিব আৰু এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে অন কেমেৰা পাই থাকিব আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে